যদি আপোনালোকে ইউটিউবত নতুনকে চেনেল খুলিছে তেতিয়াহলে আপোনালোকে আপোনালোকৰ সাবস্ক্ৰাইবাৰ বিলাক হাইড কৰি ৰখাটো অত্যন্ত জৰুৰী। আজি মই আপোনালোকক কম আপোনালোকে কেনেদৰে সাবস্ক্ৰাইবাৰ বিলাক হাইড কৰি ৰাখিব। আপোনালোকে যদি ইউটিউবত নতুনকে চেনেল খুলিছে আৰু আপোনালোকে ধুনীয়া ধুনীয়া কন্টেন্ট বনাই ইউটিউবত আপলোড দিলেও কিন্তু আপোনালোকে পাবলগীয়া ভিউজ খিনি নাপায়। এই কি কাৰণে হয় জানানে? এইটো হৈছে আপোনালোকে সাবস্ক্ৰাইবাৰ বিলাক হাইড কৰি ৰখা নাই। আপোনালোক যদি ইউটিউবত নতুন তেতিয়াহলে মই কওঁ আপোনালোকে ইউটিউবত আপোনালোকৰ সাবস্ক্ৰাইবাৰ বিলাক সদায় হাইড কৰি ৰাখিব। আপোনালোকে ইউটিউবত যিমান ধুনীয়া ধুনীয়া কন্টেন্ট নবনাও কিয় যদিহে আপোনালোকে আপোনালোকৰ সাবস্ক্ৰাইবাৰ বিলাক হাইড কৰি ৰখা নাই তেতিয়াহলে আপোনালোকে সেই ভিডিঅ'ত যিমানবোৰ ভিউজ পাব লাগিছিল সিমান ভিউজ কিন্তু আপোনালোকে নাই পোৱা আৰু নেপায়ো। কাৰণ আজিকালি মানুহবিলাকে আপোনাৰ চেনেলটো ভিজিট কৰাৰ পাছত প্ৰথম চাই আপোনাৰ সাবস্ক্ৰাইবাৰ কিমান। যদিহে আপোনাৰ সাবস্ক্ৰাইবাৰ কেৰ ওপৰত থাকে তেতিয়াহলে মানুহবিলাকে আপোনাৰ কন্টেন্ট চাব আৰু যদিহে আপোনাৰ সাবস্ক্ৰাইবাৰ কেৰ তলত থাকে তেতিয়াহলে কিন্তু মানুহবিলাকে আপোনাৰ কন্টেন্ট ইগনোৰ কৰি গুচি যাব, তেওঁলোকে কিন্তু নাচায়। সেইকাৰণে আপোনালোকে আপোনালোকৰ চেনেলৰ যোনবিলাক সাবস্ক্ৰাইবাৰ সেই সাবস্ক্ৰাইবাৰ বিলাক হাইড কৰি ৰাখক। মই আজি আপোনালোকক কম আপোনালোকে কিদৰে আপোনালোকৰ চেনেলৰ সাবস্ক্ৰাইবাৰ বিলাক হাইড কৰি ৰাখিব। আহক তেতিয়াহলে মই আপোনালোকক ডাইৰেক্ট মোবাইলৰ স্ক্ৰীনত লৈ যাওঁ। এতিয়া মই মোৰ মোবাইলৰ স্ক্ৰীন অন কৰিছো। আপোনালোকে প্ৰথমে ইউটিউব ষ্টুডিঅ'ত ক্ৰম ব্ৰাউজাৰত ইউটিউব ষ্টুডিঅ'টো লগইন কৰি লওক। এতিয়া লগইন কৰিছো মই ক্ৰম ব্ৰাউজাৰত ইউটিউব ষ্টুডিঅ'টো লগইন কৰি লোৱাৰ পাছত আপোনালোকে এনেদৰে দেখা পাব। মই জুম কৰি দিছো আৰু তলত আপোনালোকে সাইডত দেখিছে লেফট সাইডত সেটিংস অপশনটো দেখিছে, সেটিংসত যাও। সেটিংসত যোৱাৰ পাছত আপোনালোকে ইয়াত দেখিছে জেনাৰেল চেনেল তেনেদৰে দেখিবলৈ পাইছে, গতিকে আপোনালোকে চেনেলত যাও। এতিয়া আপোনালোকে চেনেলত যাও। চেনেলত যোৱাৰ পিছত দেখিছে আপোনালোকে বেসিক ইনফো এডভান্স সেটিং তেনেদৰে দেখা পাইছে, আপোনালোকে এডভান্স সেটিংসত যাও। এডভান্স সেটিংসলৈ যোৱাৰ পাছত আপোনালোকে মই স্ক্ৰল কৰি গৈ আছো, ইয়াত দেখিছে সাবস্ক্ৰাইবাৰ কাউন্ট বুলি যেটো অপশন দেখিছে আপোনালোকে ইয়াত টিক মাৰ্ক হৈ আছে, আপোনালোকে টিক মাৰ্কটো উঠাই দিয়ক। টিক মাৰ্ক নিদিব। সাবস্ক্ৰাইবাৰ কাউন্টত আনটিক কৰি আপোনালোকে সেভ কৰি দিয়ক। সেভ কৰি দিয়াৰ পিছত হৈ যাব আপোনালোকৰ সাবস্ক্ৰাইবাৰ বিলাক হাইড হৈ যাব। লগে লগে হাইড নহলেও 30 মিনিটৰ পাছত আপোনালোকৰ সাবস্ক্ৰাইবাৰ বিলাক নিজে হাইড হৈ যাব। গতিকে আজিৰ এই ভিডিঅ'টো চাই কেনে পালে আপোনালোকে আপোনালোকৰ কন্টেন্টত কপিৰাইট ক্লেইম নলগাকে কেনেদৰে বেকগ্ৰাউণ্ড মিউজিক ইউজ কৰিব তাৰ ওপৰত মই ভিডিঅ' বনাই দিছো। আপোনালোকে যদি নাই চোৱা তেতিয়াহলে এই কাষতে থকা ভিডিঅ'টো আপোনালোকে ক্লিক কৰি এবাৰ চাই লওক। আৰু যদি আপোনালোকে পোনপ্ৰথমবাৰ মোৰ চেনেলটো চাই আছে তেতিয়াহলে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে মই দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পায়। আজিলৈ আহো, নমস্কাৰ।